বন্ধুসকল দুবৰী ধাৰাবাহিকখন চাবলৈ আজি বহুত বেছি ভাল লাগিব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰীয়ে পাৰ্থক বুজায় আৰু পাৰ্থই দুবৰীক এৰি থাকিব নোৱাৰিম বুলি কয় আৰু সেই এটা পাৰ্থই সিদ্ধান্ত লয় আৰু দুবৰীক দুখন ঘৰ সন্মত নহ'লে আমি কিয় বিয়া পাতিম বুলি কয়। কিন্তু দুবৰীয়ে সেই সিদ্ধান্ত মানি লয় আৰু কয় যে মই এতিয়া এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ, মোৰ লগত মোৰ ঘৰখন ভণ্টিক মই এৰি যাব নোৱাৰোঁ বুলি কয়। বিয়া কথা চিন্তা কৰে মোৰ এতিয়া এক মুহূৰ্তও নাই বুলি কয় আৰু পাৰ্থক লৈ দুবৰীৰ কোনো আক্ষেপ নাই বুলি কয়। তেনেকৈ কয় পাৰ্থই দুবৰীক পিন্ধা আঙুঠি ঘূৰাই দিয়ে আৰু দুবৰী মুক্ত হ'ব বিচাৰোঁ বুলি কৈ গুচি যায়। আনফালে দুবৰীৰ মাকে মামীয়েকৰ আগত এনেকৈ থাকিব নোৱাৰোঁ বুলি কয় আৰু দুবৰীৰ মামীয়েকে দুবৰীৰ মাকক কয় যে দুবৰীৰ মোমায়েকে চহৰত এটা ভাড়াঘৰ লৈ দুদিনমান থকা কথা কৈছে বুলি কয় আৰু মাকক মামীয়েকৰ কথাবোৰ বুজায় আৰু দুবৰীৰ মাকে কথাবোৰ দেউতাকক বুজাই কয় আৰু আনফালে পাৰ্থৰ ভনীয়েকে দুবৰীক লগ পোৱাৰ কথা সোধে আৰু পাৰ্থই ভনীয়েকক সুধিব মানা কৰে। আনফালে দুবৰীয়ে ভনীয়েক নয়নাৰ ওচৰত বহি থাকে আৰু কথাবোৰ ভাবি থাকে আৰু পাৰ্থই খঙত হাতত দুখ পাই ভনীয়েকে সোধে একো হোৱা নাই বুলি কয় আৰু ভনীয়েকে মূৰ কৰি সোধাত দুবৰীয়ে কি ক'লে বুলি তেতিয়া পাৰ্থই আঙুঠিটো ভনীয়েকক দেখুৱায়। আনফালে দুবৰীৰ ভনীয়েকে ৰাতি শোৱাৰ পৰা উঠি বাহিৰলৈ ওলাই আহে আৰু দুবৰীক নয়নাক নাপাই বাহিৰলৈ আহে আৰু নয়নাক লৈ যায় ভিতৰলৈ। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে দুবৰীয়ে পুলিচ অফিচাৰজনক লগ ধৰিব আৰু আনফালে পাৰ্থই ৰিয়াৰ লগত কথা পাতিব। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানে। কোনে কোনে দুবৰীৰ অভিনয় চাই মোক কমেণ্ট বক্সত জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।